প্ৰিয় বন্ধু বান্ধৱীসকলে জ্যোতিষশাস্ত্ৰ মতে প্ৰতি বছৰ আহাৰ মাহৰ 7 তাৰিখে অম্বুবাচী মেলা পালন কৰা হয়। শাস্ত্ৰ অনুসৰি সূৰ্য যেতিয়া বৃষভ ৰাশিৰ পৰা মিথুন ৰাশিত প্ৰৱেশ কৰে তাৰ এসপ্তাহৰ পিছৰ পৰাই পালন কৰা হয় অম্বুবাচী মেলা। এই সময়তে কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয়, যিটো ভক্তসকলৰ বাবে এক গুৰুত্বপূৰ্ণ উৎসৱ হয়। অম্বুবাচী আৰম্ভ হ'ব 22 জুন 7 আহাৰ। অম্বুবাচীৰ প্ৰবৃত্তি ৰাতিপুৱা 6:02 আৰু অৰ্দিক মতে দিনৰ 2:45 প্ৰবৃত্তি আৰম্ভ হ'ব আৰু শেষ হ'ব 25 জুন সন্ধিয়া 5:52 অৰ্দিক মতে শেষ নিশাও 3:05 অৰ্থাৎ 26 জুনৰ পুৱা 3:05। এই সময়খিনিত হিন্দু বিশ্বাস অনুসৰি ধৰিত্ৰী মাতা ঋতুমতী হয়। সেইকাৰণে এই দিনটোত বিশেষকৈ আহাৰ অনুষ্ঠান বা অম্বুবাচী পালন কৰা হয়। এই অম্বুবাচী চলি থকা সময়ত বিশেষ কিছুমান কামৰ পৰা আঁতৰি থাকিব লাগে। যি 3 দিন এই অম্বুবাচী মেলা চলি থাকিব, সেই 3 দিনত আপুনি ঘৰৰ পৰা এই বস্তুবোৰ কাৰোকেই দান নকৰিব। যদি এই বস্তুবোৰ দান কৰে তেন্তে অৱশ্যেই পৰিয়াললৈ অমংগল নামি আহিব, লগতে অৰ্থৰ সংকট আৰু বহুমুখী সমস্যাও হ'ব পাৰে। সেইকাৰণে আপোনালোক অৱশ্যেই সতৰ্ক থাকিব আৰু এই কথাবোৰ মানি চলিব। অম্বুবাচী চলি থকা সময়ত কোনবোৰ বস্তু ঘৰৰ পৰা অন্য লোকক দান কৰাটো উচিত নহয়। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি মা লক্ষ্মীৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় শ্ৰী মা লক্ষ্মী বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। অম্বুবাচী চলি থকা এই 3 দিন সম্পূৰ্ণৰূপে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ থাকে। আহাৰ মাহৰ আৰম্ভণিতেই বসুমতী মাতা যেতিয়া বৰ্ষা ঋতুত জলচিত হৈ উঠে তেতিয়া তেওঁক ঋতুমতী নাৰী হিচাপে গণ্য কৰা হয়। ঋতুকালত যেতিয়া ছোৱালীবোৰ ঋতুমতী হোৱাৰ পিছত সন্তান ধাৰণৰ সক্ষম হয়, বসুমতী মাতাকো সেইদৰে গণ্য কৰা হয়। সেইকাৰণে এই ঋতুকালীন সময়ছোৱাত নাৰীসকলক যিকোনো মাংগলিক কামৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। এই নিয়মৰ সৈতেই বসুমাতা অৰ্থাৎ পৃথিৱীৰ প্ৰাচীন কৃষি ব্যৱস্থাত কিছুমান সম্পৰ্ক আছে। হিন্দু শাস্ত্ৰ অনুসৰি পৃথিৱীক মাতৃ ৰূপতেই গণ্য কৰা হয়। যিহেতু আহাৰ মাহৰ 7 তাৰিখে অম্বুবাচী আৰম্ভ হয়, অৰ্থাৎ বসুমতী মাতা যেতিয়া বৰ্ষা ঋতুত ঋতুমতী হয় তেতিয়া তেওঁক ঋতুমতী নাৰী বুলি গণ্য কৰা হয়। এই অম্বুবাচী চলি থকা 3 দিনত আপোনালোকে মনত ৰাখিব লাগিব যে ঘৰৰ পৰা এইকেইটা বস্তু কাৰোকেই দান নকৰিব। যদি দান কৰে তেন্তে পৰিয়ালটোলৈ অমানিশা নামি আহিব। গতিকে আপোনালোক সকলোৱে এই নিয়ম মানি চলিব। প্ৰচলিত কথা অনুসৰি ঋতুকালীনত নাৰীসকলক যিদৰে অপবিত্ৰ বুলি গণ্য কৰা হয়, মানে সকলো ধৰণৰ মাংগলিক কৰ্মৰ পৰা বিৰত ৰখা হয়, ঠিক একেদৰে বসুমাতা অম্বুবাচীও এই 3 দিন অপবিত্ৰ হৈ থাকে বুলি ধাৰণা কৰা হয়। এই সময়খিনিত ব্ৰহ্মচাৰী, সাধু সন্ন্যাসী, যোগ পুৰুষ বা নাৰীসকলে বা বিধৱা মহিলাসকল আদি কোনেও জুইত ৰন্ধা যিকোনো বস্তু খাব নালাগে বুলি কোৱা হয়। কাৰণ বসুমাতা যিহেতু ঋতুমতী, সেইকাৰণে পৃথিৱীৰ বুকুত জুই জ্বলাব নালাগে, লগতে কাপোৰ কানিও আচাৰি ধুব নালাগে। ধৰ্মীয় বিশ্বাস অনুসৰি প্ৰকৃতিৰ উৰ্বৰতাৰ প্ৰতীক হিচাপে এই সময়ত জিৰণি লৈ থাকে দেৱীয়ে। সেইকাৰণে অম্বুবাচী চলি থকা দিনকেইটাত মাটিত কোনো ধৰণৰ কোব মাৰিব নালাগে। বাগিচাত বন্ধ ৰখা হয় বীজ ৰোপণ আৰু কোনো গছো কাটিব নালাগে। এই সময়ত দেৱীৰ কোনো পূজা কৰাটো উচিত নহয়। মা দুৰ্গা বা মা কালীৰ পৰা আৰম্ভ কৰি বা বিপদ নাচিনী দেৱীলৈকে সকলো দেৱীকে ৰঙা কাপোৰেৰে ঢাকি থ'ব লাগে। সেইবোৰ স্পৰ্শ কৰিব নালাগে। পূজা কৰিলেও স্পৰ্শ কৰিব নালাগে। মন্ত্ৰপাঠ অম্বুবাচীৰ সময়ত কেৱল মাত্ৰ প্ৰদীপ আৰু ধূপ জ্বলাই কৰিব পৰা যায়। এটা কথা মনত ৰাখিব, গুৰু পূজা আৰু তাৰ মন্ত্ৰ জপৰ বিধান আছে শাস্ত্ৰত।
যদি কোনো কাৰণত অম্বুবাচীৰ সময়ত জগন্নাথ দেৱৰ ৰথ যাত্ৰা কৰে তেন্তে তাত কোনো বাধা নাই বুলি উল্লেখ কৰা আছে। ধৰ্মগুৰু আৰু জ্যোতিষীসকলৰ মতে অম্বুবাচীৰ সময়ত ঘৰত কোনো শুভ কাম কৰাটো উচিত নহয়। বিশেষকৈ মনত ৰাখিব, এই অম্বুবাচী চলি থকা সময়ত এই 5টা বস্তু কাৰোকে দান কৰিব নালাগে। তেন্তে জানো আহক কোন কেইটা বস্তু আপুনি দান কৰিব নালাগে অম্বুবাচী চলি থকা সময়খিনিত। প্ৰথমে মনত ৰাখিব, গৃহ প্ৰৱেশৰ বাবে এই সময়খিনি পাৰ কৰাই ভাল হয়। নখ চুলি কটা, চুলি ধোৱাৰ পৰা আপোনালোকে সম্পূৰ্ণ বিৰত থাকিব লাগিব। এই 3টা দিনত আপুনি যদি অম্বুবাচী চলি থকা সময়ত এইকেইটা বস্তু দান কৰে তেন্তে অৱশ্যে আপোনাৰ জীৱনত অৰ্থনৈতিক সংকটে দেখা দিব পাৰে। যিহেতু অম্বুবাচী চলি থকা সময়ত এই বস্তুবোৰ দান কৰিলে অত্যন্ত সমস্যাৰ মুখামুখি হ'ব পাৰে আপুনি। দান কৰাৰ প্ৰথা প্ৰাচীন কালৰ পৰাই চলি আহিছে, গতিকে দান কৰাটো অত্যন্ত শুভ হ'ব পাৰে। কিন্তু এই অম্বুবাচীৰ সময়ত মা ধৰিত্ৰী ঋতুমতী হয়, সেইকাৰণে সতৰ্ক হৈ থাকিব। এই 3 দিন কোনো ধৰণৰ শুভ কাম কৰাটো উচিত নহয়। যদি আপোনালোকে যিকোনো ধৰণৰ শুভ কাম কাজ কৰে তেন্তে আপোনালোকৰ জীৱনত অশুভ হ'ব পাৰে, পুণ্যৰ সলনি পাপ হ'ব পাৰে। সেইকাৰণে অৱশ্যে সতৰ্ক থাকিব। অম্বুবাচীৰ সময়ত প্লাষ্টিকৰ বস্তু, যদি আপোনাৰ ঘৰত প্লাষ্টিকৰ বস্তু আছে আৰু যদি কোনো ভক্তই বিচাৰি আহে তেন্তে অৱশ্যেই মনত ৰাখিব, এই অম্বুবাচী চলি থকা সময়ত আপুনি কোনো ধৰণৰ প্লাষ্টিকৰ বস্তু দান নকৰিব বা কাৰোকে নিদিব। প্লাষ্টিকৰ বস্তু দান কৰিলে ঘৰখনৰ উন্নতিত বাধা আহিব পাৰে। অৰ্থাৎ প্লাষ্টিক দান কৰিলে ব্যৱসায় বা আপুনি যি কৰ্মত লিপ্ত হৈ আছে সেই কৰ্মবোৰৰ ওপৰত সমস্যা আহিব পাৰে। দ্বিতীয়তে ঝাৰু লক্ষ্মী দেৱীৰ অত্যন্ত প্ৰিয়। সেইকাৰণে এই অম্বুবাচী চলি থকা সময়ত কাৰোকে ঝাৰু দিব নালাগে, নহ'লে মা লক্ষ্মী ৰুষ্ট হয় আৰু আপোনাৰ ঘৰত উন্নতিত বাধা আহিব পাৰে। ইয়াৰ পিছত আহিল ছাতি। অম্বুবাচী চলি থকা সময়ত যদি আপুনি কাৰোবাক ছাতি দান কৰে তেন্তে সংকটৰ দেৱী মা লক্ষ্মীক ক্ৰোধিত কৰা হয় আৰু দেৱী লক্ষ্মী ক্ৰোধিত হ'লে দেৱী লক্ষ্মীয়ে আপোনাৰ ঘৰ ত্যাগ কৰিব পাৰে। তাৰ পিছত নতুন বস্ত্ৰ। এই সময়ত নতুন বস্ত্ৰ দান কৰাটো উচিত নহয়। বিশেষকৈ এই 3 দিন আপোনালোকে সতৰ্ক হৈ থাকিব লাগিব। এই দান আপোনাৰ ঘৰখনৰ বাবে অশুভ হ'ব পাৰে। বিশ্বাস কৰা হয় যে ষ্টীলৰ পাত্ৰ যদি আপুনি অম্বুবাচী চলি থকাৰ সময়ত কাৰোবাক দান কৰে তেন্তে পৰিয়ালৰ সুখ শান্তি আৰু সমৃদ্ধিত বাধা আহিব পাৰে। অৰ্থাৎ ঘৰখনত হাই কাজিয়া আদি বাঢ়িব পাৰে। ইয়াৰ পিছত অলংকাৰ, সোণৰ বা অন্য কোনো ধাতুৰ অলংকাৰ দান কৰাটো উচিত নহয়। এই অম্বুবাচী মেলা চলি থকাৰ সময়ত এই সোণৰ বা অন্য ধাতুৰ অলংকাৰ আপোনালোকে পৰিধানো কৰিব নালাগে। অলংকাৰ পৰিধান কৰাটো উচিত নহয়। অম্বুবাচী চলি থকা সময়খিনিত অম্বুবাচীৰ সময়ত কোনো ধৰণৰ বস্তু যেনে চুৰি, কটাৰী, কেঁচি এনে ধৰণৰ বস্তু দান কৰাটো উচিত নহয় বা কাকোকে নিদিব। এই 3 দিন আপুনি এই বস্তুবোৰ দান কৰাৰ পৰা বিৰত থাকিব লাগিব। যেতিয়া মন্দিৰৰ দুৱাৰ খোলা হ'ব তেতিয়াৰে পৰা আপুনি নতুন বস্তু, খাদ্য বা অন্য বস্তু দান কৰিব পাৰিব। আৰু এটা কথাৰ ওপৰত ধ্যান ৰাখিব যে এই অম্বুবাচীৰ সময়ত কোনো মহিলাকে অপমান নকৰিব। ঘৰলৈ কোনো দামী বস্তু কিনি নানিব। প্ৰকৃতিৰ কোনো বস্তুকেই আঘাত নকৰিব। চলা ফিৰাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। কোনো দূৰ ভ্ৰমণ কৰাটো উচিত নহয় এই অম্বুবাচী চলি থকাৰ সময়ত। তেন্তে আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিলোঁ। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।